ফাইনেলি মই আজি আহি গেলো আপোনালোকৰ মাজত। আহক আমি আজি এটা ভিডিঅ' আৰম্ভ কৰো, না কি কয় দোস্ত? আহক ভিডিঅ' আৰম্ভ কৰো। দোস্ত, আপোনালোকে হয়তো কিছুমান কথা গম পোৱা নাই। আহক আমি আজি কথাখিনি আলোচনা কৰো। মই আজি এখন ঘৰত ফুৰিব আহিছিলো। সেইখন ঘৰত সৰু ল'ৰা এটা আছে। সি বৰ্তমান স্কুলত গৈছে। তাৰ ঘৰত মানুহৰ সংখ্যাত কৰি বেছিভাগ পিষ্টল দেখা পাইছো। এনে ধৰণৰ পিষ্টল দেখা পাইছো। খেলনা পিষ্টল, অৱশ্যে আপোনালোকে নাভাবিব এইগিলা আচল পিষ্টল, খেলনা পিষ্টল। কিন্তু এনে ধৰণৰ যদি পিষ্টল যদি ল'ৰা ছোৱালীক কিনি দিয়া হয়, সিহঁতৰ মন বিলাক কেনে হ'ব পাৰে আপোনালোকে এবাৰ ভাবিব। গতিকে আমি ল'ৰা ছোৱালীক কেনে ধৰণৰ বস্তু দিব লাগে সেই বিষয়ে আমি সকলোৱে জানিব লাগে। যেনে এইটো এটা ভাল বস্তু। এনে ধৰণৰ বস্তু যদি ল'ৰা ছোৱালীক দিয়া যায় তেনেহলে আমাৰ ল'ৰা ছোৱালীৰ উন্নতি হ'ব, না কি কয় দোস্ত? যদি আপোনালোকে মোৰ কথাখিনি ভাল বুলি ভাবিছে তেনেহলে আপোনালোকে কমেন্ট কৰিব। আৰু যদি কিবা দোস্ত ভুল ত্ৰুটি হ'ব পাৰে তেনেহলে আপোনালোকে মাফ কৰি দিব, না কি কয় দোস্ত? অহা সপ্তাহত আমি আকৌ নতুন ভিডিঅ' এটা আনিম। গতিকে আপোনালোকে আগবঢ়াই নিব বুলি আশা থাকিল। তেনেহলে বাই বাই দোস্ত। ফাইনেলি আপোনালোকৰ পৰা বিদায় ললো দোস্ত। 1 মিনিট দোস্ত, কথা এটা কওঁ। যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰি দিব। আৰু যদি আগন্তুক আমাৰ ভিডিঅ' বিলাক আপোনালোকে পাই থাকিব বিচাৰিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব, না কি কয় দোস্ত? অহা সপ্তাহত আকৌ এটি নতুন টপিকেৰে মই আহিম আপোনালোকৰ ওচৰত। বাই বাই।